নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে দুপৰীয়াৰ এটা বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ পৰীক্ষা আছিল আৰু এইবাৰ মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছে কৰপৰা কেনেকৈ ভাইৰেল হৈ পৰিছে প্ৰশ্নকাকত চাৱা হক আমাৰ এই বিশেষ প্ৰতিবেদন কাছাৰৰ পৰা গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনৰ পৰীক্ষা চলি থকাৰ সময়তেই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছে এবাৰ HSLC পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি পুৱা 9:15 বজাতেই গণিতৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছে কাছাৰৰ পৰা সংঘটিত হৈছে এই ঘটনা আৰু দ্বিতীয় দিনৰ পৰীক্ষাত এনে অঘটন সংঘটিত হৈছে জানিব পৰা মতে মোবাইলে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছে মোবাইলে বিয়পি পৰিছে গণিতৰ প্ৰশ্নকাকতখন কাছাৰৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে